নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালেই আছোঁ। আৰু কাতি বিহুৰ বহুত শুভেচ্ছা জনাইছোঁ আপোনালোকক। সকলো ভালে থাকক। আজি কাতি বিহু সকলোৱে গম পাইছে আৰু কাতি বিহু উপলক্ষে সকলোৰে ঘৰত শৰাই বৰাই তেনেকৈ চাকি বন্তি জ্বলাই। আমাৰ ঘৰতো তেনেকৈ কিবা আয়োজন কৰিছে। এতিয়া মই ঘৰ দুৱাৰ মুচিলোঁ আৰু গা পা ধুই ঘৰতে আছোঁ। আৰু আজি ভিডিঅ'টো ক'ত কি কৰোঁ, কাতি বিহু কেনেকৈ আমি পালন কৰোঁ আপোনালোকক দেখুৱাম। আৰু ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব। আৰু এতিয়া মই কাম চাম কৰি আজৰি হ'লোঁ। আৰু এতিয়া ভণ্টি মই ঘৰৰবিলাক মুচিছোঁ, পকীবিলাক মই মুচিছোঁ ৰুমকেইটা, কিন্তু মাটিখিনি তাইক মুচিব কৈছোঁ। তাইক কোৱা নাই বাৰু, একচুৱেলি তাই নিজে মুচিছে। তাই মুচি ভাল পায় কিন্তু ইমান নাজানে। কিন্তু তাই এতিয়া পিছফালে মাটি গুলি লৈ নিজে মুচি আছে, আপোনালোকক দেখুৱাই। আমি তাইক মুচিব নিদিওঁ, তাই নিজে ভাল পায়, নিজে মুচি আছে। আৰু আজি ৰ'দটো ইমান দিছে, বাহিৰত ওলাব নোৱাৰা হৈছে। আৰু এইফালে মায়ে খৰি চৰি মুচি ৰেডি কৰিছে। আৰু মই একেবাৰে গা পা ধুই ভাত খালোঁ। আৰু এতিয়া বাজিলে 1:30মান বাজিলে। আৰু আমাৰ মাহঁতে প্ৰসাদ চসাদ হেৰি কৰিছে, এইবিলাক যোগাৰ কৰিছে আৰু কিবাকিবি যোগাৰ কৰিছে। আৰু আপোনালোকক দেখুৱাওঁ আজি শৰাইত কিনো আছে। আৰু অলপ পিছত আমাৰ পথাৰৰ কাৰণে চাকি লৈ যাবৰ কাৰণে হ'বই। পথাৰতো শৰাই দিব লাগিব, তাতে চাকি জ্বলাবৰ কাৰণে কলৰ সেয়া বনাব লাগিব। কোনে বা বনায়, বৰ্তাহঁতেহে বনায় নে মইহে বনাব লাগে নে মাহে বনায়। তো ভিডিঅ'টো চাই থাকিব। আৰু এতিয়া আপোনালোকক দেখুৱাওঁ কি আছে শৰাই যোগাৰ, ব'লক। আৰু এইফালে এইটো ঔটেঙাটো ৰাতিপুৱা ভণ্টিয়ে আনিলে। ক'ৰ পৰা বা আনিছে নাজানো। ঔটেঙাটো বিশেষকৈ আমাৰ পথাৰ এনেকুৱা বাহিৰত চাকি দিয়া হয় যে, সেইকাৰণে ঔটেঙাতে দিয়া হয়। আৰু পথাৰত মাটিৰ চাকিও দিব পাৰি, যিবিলাকে মন কৰে সেইবিলাকে দিয়ে। আৰু কিন্তু তাতে মাটিৰ চাকিটো দিলে আকৌ চাকিটো তাতে এনেই পৰি যায়, চাকিটো এনেকুৱা ভাল নালাগে ন, তাতে পৰি থাকিব। সেইকাৰণে ঔটেঙাটো দিয়া হয়। আৰু ঔটেঙাটো দিলে আৰু কথাও নাই, আনিবও নালাগে, তাতে এইটো শুকাই যাব। তাৰপিছত আৰু এতিয়া তাতে প্ৰসাদ দিবৰ কাৰণে কলপাত লৈ যাওঁ, বা এনেকুৱা কলৰ সেয়া বনাব লাগে। আৰু আবেলি হ'লে এতিয়া 3টামান বাজিলে। আৰু মন্দিৰতো যাব লাগিব, আমাৰ নামঘৰত নাম ধৰিব। মাহঁতে বজাৰত গৈছিল, আহিয়ে পোৱা নাই। মই ভাবিছোঁ মন্দিৰত গ'লে আকৌ তাৰ পৰা ঘূৰি আহোঁতে গধূলি হ'ব, যিহেতু সেইকাৰণে শৰাই যোগাৰখিনি এতিয়াই কৰি থৈ যাওঁ। তেতিয়া তাৰ পৰা আহি আৰু পলম নহয় আৰু সোনকালে চাকি জ্বলাব পাৰিম। আকৌ পথাৰতো যাব লাগিব। এতিয়া মই নাৰিকলখিনি কাটোঁ। আৰু মোৰ নাৰিকল কটা হৈ গ'ল। আৰু মাহঁতো আহি পালে, এইপিনে এয়া নাৰিকল কাটিলোঁ। আৰু এয়া মা আৰু মোৰ কাৰণে কিবা লৈ আহিছে বোলে। কিবা আনিছে, চাওঁ কি আনিছে। আমুল। কি ললিপপ নে? আৰু এইকেইটা খাই লওঁ, খাই উঠি নাৰিকলখিনি ধুই আনো। আৰু আগলতি কলপাত, ফুল কিবাকিবি আনিবলগীয়া আছে। ভিডিঅ'টো চাই থাকিব। আৰু নাৰিকলখিনি কাটা হৈ গ'ল। আৰু এবাৰ ঔটেঙাটো কাটিব ওলাইছোঁ। ঔটেঙাটো কাটোঁ তাতে চাকি কিহত বা দিব লাগে গম নাপাওঁ, হ'লেও কাটি থওঁ, লাগিবও পাৰে, নালাগিলে থৈ দিম, লাগিলে লগাম। নাৰিকলখিনি ধুব লাগিব, ধোৱা নাই। আৰু এতিয়া এইটো কাটি লওঁ। আৰু চাওক, বেছিকৈ নোলালে, এই 4টাহে ওলালে। এটা ঔটেঙাৰ 4টা খোল ওলাইছে। আৰু এইকেইটা এতিয়া ধুব লাগিব, বিজল হৈ গৈছে না, এইটো কাটোতে এনেকুৱা হেৰি হৈছে। আৰু এইকেইটা ধুই, নাৰিকলখিনি ধুই এতিয়া। আৰু মই এইফালে নাৰিকল ধুই আনি থলোঁ, আৰু এইফালে ঔটেঙাৰ খোল ধুই আনি থলোঁ, আৰু এইফালে ফুল আনিলোঁ।
ধুনীয়া বগা ৰঙা এনেকুৱা ফুল আনিলোঁ আৰু এইফালে তামোল পাণ দুযোৰ যোগাৰ কৰিছোঁ আৰু আগলতি কলপাত 2খন লাগিব। আৰু মই গা পা ধুই এতিয়া মন্দিৰলৈ আহিলোঁ আৰু এতিয়া মন্দিৰত নাম ধৰিয়ে আছে। মন্দিৰৰ পৰা গৈ আকৌ ঘৰতো চাকি জ্বলাব লাগিব, শৰাই দিব লাগিব আৰু সেয়াই আৰু পিন্ধি থকা কাপোৰেৰে আহিছোঁ আৰু ইমান কৰি থকা নাই। মুখ হাত গা পা ধুই ব'লক এতিয়া মন্দিৰত যাওঁ। আৰু আমি মন্দিৰৰ পৰা আহিলোঁ, এয়া প্ৰসাদ ল'লোঁ আৰু এতিয়া ঘৰলৈ যাওঁ আৰু মন্দিৰৰ পৰা আহি মই চাদৰ মেখেলা পিন্ধি ল'লোঁ আৰু এতিয়া পথাৰলৈকে যাওঁ। গধূলি হ'লে আন্ধাৰে হ'ব এতিয়া যাই পাওঁতে আৰু এইফালে চাদৰ মেখেলা পিন্ধি ওলাইছোঁ, ব'লক। এইফালে এয়া মায়ে প্ৰসাদ ধুই থ'লে আৰু তেতিয়া মই নাৰিকল কাটি থৈছিলোঁ আৰু এয়া নাৰিকল প্ৰসাদ আৰু মাহ এনেকৈ গোটা মাহ লগ কৰি থৈছে আৰু সেইফালে মই সেইখিনি যোগাৰ কৰি থৈছিলোঁ আৰু এইখিনি এতিয়া বৰাই দিব লাগিব। চাকি দিয়া পৰ্বটো বাৰু শেষ হ'ল কিবাকৈ আৰু এতিয়া মানুহবিলাকক মাহ প্ৰসাদ খাব মাতিছোঁ আৰু তেওঁলোক আহিলে দিওঁ দি উঠি আৰু বেলেগৰ ঘৰতো খাব মাতিছে আৰু ঘৰে ঘৰে বুট খোৱাৰ মজাটোতো বেলেগ। তো তালৈকে যাম আৰু ভিডিঅ'টো শেষ হ'ব, বেছি টাইম নাই আৰু আপোনালোকে আৰু অলপ টাইম অপেক্ষা কৰি একদম শেষলৈকে চাওক। আৰু বুট খাই আহিলেও আমি ঘৰে ঘৰে সকলোৰে ঘৰত প্ৰসাদ খালোঁ আৰু এতিয়া আমি সৰু বা মই সৰু গোটেইকেইটাই মানে বুটবিলাক এনেই যোৱাতকৈ চানা বনাই খাওঁ বুলি ভাবিছোঁ আৰু থৈ দিলে এনেও বেয়া হৈ যাব। চ' এতিয়া লৈ আহি এতিয়াই খাওঁ আৰু ভিডিঅ'টো শেষ হ'বই। আৰু এইফালে মই চানা ৰেডি কৰিলোঁ, এইফালে পিঁয়াজ জলকীয়া নেমু টেঙা আৰু বুট মুড়ি এনেকৈ লৈছোঁ আৰু এইফালে এইখিনি কুটি গোটেইখিনি ৰেডি কৰি ল'লোঁ আৰু ভিডিঅ'টো এইখিনিয়ে আছিলে। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।